নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ আজি এটি নতুন টপিক। আৰু আজিৰ এই নতুন টপিকটো হৈছে ৱৰ্ল্ড পপুলেশ্যন ডে, বিশ্ব জনসংখ্যা দিৱস। আজি আমি আলোচনা কৰিম বিশ্ব জনসংখ্যা দিৱসৰ ওপৰত। তো নমস্কাৰ বন্ধুসকল, মই প্ৰশান্ত দাসে আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই টপিকটোলৈ। বলক তেনেহ'লে পলম নকৰি আমি আজি এই টপিকটো আৰম্ভ কৰোঁ। তো আজিৰ এই টপিকটো আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব এটা বিশেষ সংস্থাৰ বিষয়ে, আৰু সেইটো হৈছে ৰাষ্ট্ৰসংঘৰ বিষয়ে আমি জানিব লাগিব। ৰাষ্ট্ৰসংঘ স্থাপিত হৈছিল 1920 চনত মাত্ৰ 42খন দেশেৰে। তাৰপিছত এই ৰাষ্ট্ৰসংঘৰ সদস্য বৃদ্ধি হৈছিল। তাৰ লগতে আমি জানিব লাগিব এজন বিশেষ ব্যক্তিৰ বিষয়ে, আৰু তেখেত হৈছে ডক্টৰ k.c. জাকাৰিয়া। ডক্টৰ k.c. জাকাৰিয়া আছিল কেৰালাৰ তিৰুৱনন্তপুৰৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট ষ্টাডিজৰ এজন বিশেষ সন্মানীয় অধ্যাপক, আৰু লগতে তেখেত আছিল এজন ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞ। চন 1987 চনৰ 11 জুলাইত ৱৰ্ল্ডৰ পপুলেশ্যন হৈছিল গৈ 5 বিলিয়ন, আৰু তেতিয়া ডক্টৰ k.c. জাকাৰিয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াত এই ৱৰ্ল্ড পপুলেশ্যনৰ ওপৰত এটা প্ৰস্তাৱ কৰিছিল, আৰু সেই প্ৰস্তাৱটোক সমৰ্থন জনাই ৰাষ্ট্ৰসংঘই সিদ্ধান্ত লয় যে চন 1989 চনৰ 11 জুলাই তাৰিখে ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে পালন কৰা হ'ব। আৰু সেই দিন ধৰি 11 জুলাই তাৰিখটোক ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে পালন কৰি অহা হৈছে। তো বন্ধুসকল, আমি গম পালোঁ যে ৱৰ্ল্ড পপুলেশ্যন ডে কিয় পালন কৰা হয় আৰু ইয়াক কেনেকৈ আনিলে। বৰ্তমান ৱৰ্ল্ডৰ পপুলেশ্যন হৈছে 800 কোটি, অৰ্থাৎ 8 বিলিয়ন। আৰু এই ক্ষেত্ৰত চীন দেশ আছে প্ৰথমতে, দ্বিতীয়তে আছে ভাৰত। তো বন্ধুসকল, আমি গম পালোঁ যে এই ৱৰ্ল্ড পপুলেশ্যনটো নিয়ন্ত্ৰণ কৰাটো একেবাৰে জৰুৰী, আৰু তাৰ বাবে আমি প্ৰত্যেকগৰাকী নাগৰিকেই সচেতন হোৱাটো দৰকাৰ। কিয়নো ৱৰ্ল্ড পপুলেশ্যনৰ বাবেই বহুতো সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে, যেনে ধৰক আপোনাৰ দৰিদ্ৰতা, বেমাৰ, খাদ্যৰ নাটনি, বায়ু প্ৰদূষণ, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত UNFA নামৰ সংস্থাটোৱে বিশ্ব জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কাম কাজ কৰি আহিছে। তো বন্ধুসকল, সচেতন হওক, সতৰ্ক থাকক, আৰু ৱৰ্ল্ড পপুলেশ্যনৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰক। নমস্কাৰ।